তো গুড মৰ্ণিং গাইজ, মই সুমিত গগৈ। মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ AS05। তো আজি ব্লগটো মানে এনেকৈ ষ্টাৰ্ট কৰিছোঁ, যিহেতু আজি মহালয়া। তো মাহেঁত শুই আছে, মই ব্লগটো বেছি চিঞৰা নাই, ভইচটো কম আহিব পাৰে। তো মানে কি হ'ল, যিহেতু আজি মহালয়া, তো এতিয়া আপোনাৰ বাজিছে আপোনাৰ 3:21। তো আজি গোলাঘাটতে আমাৰ প্ৰগ্ৰেম পাতিছোঁ আমাৰ মানে চাউণ্ডৰ ফালৰ পৰা এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰা হৈছে। তো যাওঁ, এতিয়া ওলাই যাওঁ। তো মানে যোনে আজি DJ বজাব সি আহি আছে। তো এতিয়া আমি যাম। তো আহি পেলাই তাত গৈ দেখাই আছোঁ কেনেকুৱা কি প্ৰগ্ৰেম হ'বলৈকে গৈ আছে। তো চাই থাকক ভিডিঅ'টো, যদি চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো লাভ ইউ, ভিডিঅ'টো চাই থাকক। আৰু মই আজি আউটফিট হোৱাইট চাৰ্ট, ব্লু জিন্স আৰু জোতাটো নিপিন্ধো, ক্ৰক্সটোৱে পিন্ধি যাম চাগে। য'ত জোতাও পিন্ধিব পাৰোঁ, যিহেতু মহালয়া বুলি ক'লে খোজকঢ়া দিন, খোজকঢ়া দিন বুলি নহয়, খোজকাঢ়িব লাগে। তো জোতাযোৰ পিন্ধি যাব পাৰোঁ। তো চাই থাকক ব্লগটো লাষ্টলৈ। তো গাইজ চাব পাৰে, জীৱনত দেখিছে নহয় এন্ধাৰ হৈয়ে আছে। জীৱনত প্ৰথমবাৰ লাইফত ইমান দেৰিকৈ মানে ইমান সোনকালে মই ওলাইছোঁ বাহিৰলৈ। তো এতিয়া যাওঁ, মানুহবোৰ চাগে লাহেকৈ সাৰ পাইছে। তো টাউন পালেতো গম পাই যাম। তো এতিয়া লাহেকৈ ওলাওঁ। তো ওলাই মেলি ভিডিঅ' বনাই আছোঁ। তো চাই থাকক, এতিয়া আহি আছে মোক নিবলৈ। চাই থাকক গাইজ, ভিডিঅ' বনাই আছোঁ। মোক দেখাই নাই চাগে, আপোনালোকে এইফালে ঘূৰিব লাগিব। তো সেয়া গৈ আছোঁ, গৈ পেলাই তাত ভিডিঅ' বনাই আছোঁ, চাই থাকক। তো গাইজ, তো আমি এতিয়া মেইন টাউন পাই গ'লোহি। আৰু মোৰ বেক চাইডে এইফালে DJ চকোপাই বহি আছে, তাক এতিয়া নাখাওঁ, ডাইৰেক্ট ষ্টেজত দেখাম। তো এয়া চাব পাৰে, মহালয়া ৰাতিপুৱা এতিয়া 3:50ৰ ভিৰ, মানে এইটো চাইডৰ পৰা ভিৰ আৰম্ভ হৈছে। তো মেইন টাউনততো বহুত ভিৰ আছে। তো চাই থাকক, দোকানী চাৰ্কল ফালে গৈ আছোঁ। শুভ মহালয়া, শুভ মহালয়া চবকে, মহালয়া শুভেচ্ছা থাকিল। তো দুৰ্গা পূজাৰ আৰম্ভণি। দুৰ্গা পূজা আৰম্ভণি। তো এয়া দুৰ্গা পূজা আৰম্ভণি বুলি ক'লে ইয়াতে গম পায়, গোলাঘাট বিখ্যাত হৈ গৈছে। আহক ৰাইজ, গোলাঘাটৰ পূজা চাবলৈ আহক। তো এই ব্লগটো যোনে ক'ৰ পৰা চাই আছা ক'বা। আৰু গোলাঘাটত মহালয়াৰ দিনাখন কোনে কোনে ওলাই আহিছিলে ৰাতিপুৱা খোজকাঢ়িবলৈ, চবেই কমেণ্ট কৰিবা। তো এতিয়া আমাৰ চাউণ্ড ছেটআপটো এই দোকানী চাৰ্কুলতে হ'ব। তো এতিয়ালৈকে চাউণ্ড ছেটআপটো ৰেডি হোৱা নাই, চাউণ্ড ছেটআপ ৰেডি হ'ব। তো আপোনাক ডাইৰেক্ট ভিডিঅ' দেখাই আছোঁ, চাই থাকক। তো ইয়াৰ পৰা এতিয়া ভিৰ আৰম্ভ হোৱা নাই, এতিয়া 4:30 মানত পূৰা ভিৰ কমপ্লিট, পূৰা ভিৰ হৈ যাব। তো চাই থাকক। গাড়ীখন কাৰ হয়? গাড়ীখন অঁতৰাব লাগিব। তো গাইজ, দিন গুনছে যে তারে, শিউলি মাখা গল্প আগমনের সুর, তোমার টুলির গন্ধ ছড়ানো। আমি আহি পাই গ'লোহি ছেটআপ এইফালে। দীপাংকৰ। তো গাইজ, আমি আহি পাই গ'লোহি। এইফালে আমাৰ ছেটআপ ৰেডি হৈ আছে লাহে ধীৰে। তো এয়া দীপাংকৰ, আমি গোটেইগাল পাই গ'লোহি। আৰু এইফালে মানুহ ভিৰ দেখিব পাৰে। তো মই বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ ভিৰ কিমান হৈছে, কি নাই হোৱা। তো এতিয়া ছেটআপটো হৈ লওক, তাৰপিছত আপোনালোকক মই যেতিয়া DJ বাজিব, তাৰপিছত আপুনি আমাৰ ছেটআপৰ মানে গোলাঘাটৰ মানুহখিনি ভিৰ চাব। তো চাই থাকক, এতিয়া মই বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ। তো গাইজ, আমাৰ মেইন গোলাঘাট দোকানী চাৰ্কল। এতিয়া আপোনাৰ ধৰি লওক 70% মানুহ আহিলে। তো 70% মানুহৰ ভিৰ হৈ গ'ল। আৰু এতিয়া আৰু 30% আহিব বাকী আছে। 30% কেতিয়া আহিব জানে? যেতিয়া ইয়াত গান বাজিব, তেতিয়া সেই 30% মানুহ আহি যাব। তো ই নাচিব লাগিলে। তো সেয়া মানুহ আহি আছে। তো ভিডিঅ' বনাই আছোঁ, চাই থাকক আপোনালোকে। তোমার
তোমায় দেখে হৃদয় হলো ফাস্ট তুমি আমার হৃদয় পুজোর অবদ্ধ তোমরা তো গাইজ তাত ডিজে বাজি থকা সময়তে অকণমান বোলো দীপাংকক ক'লোঁ যে অকণমান আগফালে চাই আহোঁগৈ মানুহ কিমান আছে কি নাই। তো এনেকৈ আমি ওলাই আহোঁতে মানুহ মানে কি ক'ম আৰু দুৰ্গা পূজাৰ নিচিনা মানুহ দেখিছে নহয়। ইপাৰৰ পৰা মানে টোকানী চাৰ্কলৰ পৰা আমি বাটা পইণ্টলৈকে যাব নোৱাৰোঁ, ইমানেই ভিৰ হৈ গৈছে। তো অকল মানে মানুহৰ মূৰহে দেখিছোঁ। তো এই চাব পাৰে মানে এয়া আমাৰ হহু চাইডে দেখিব পাৰিছে গাড়ীত আপোনাৰ হিন্দী স্কুল দুৰ্গা মণ্ডপৰ পৰা এটা ৰেলী হৈছিলে। তো মই অলপ ভিডিঅ' বনালোঁ আৰু তো সেয়া চাব পাৰে। তো সেই আগফালে দিছে নহয় কিমান মানুহ মানে। তো মানে মহালয়াটো যদি ইমান মানুহ হ'ব পাৰে, তো দুৰ্গা পূজাত ভাবি লওক গোলাঘাটত কিমান মানুহ হ'ব। তো এইবাৰ মানে নকওঁ আৰু কিমান মানে ফূৰ্তি মানেতো ক'বই নালাগে। এইবাৰ গোলাঘাটত আকৌ 2 নম্বৰ দিনাখনতো ডিজে ছেটআপ হ'বই। তো এয়া চাব, এয়া হিন্দী স্কুলৰ যিটো ৰেলী। তো ৰেলী বেছি ভিডিঅ' বনোৱা নাই, অকণমানে বনাইছোঁ। এয়া চাব পাৰে মহিলাসকলে বেংগলী ধৰ্মৰ সাজ পোছাক পিন্ধি পেলাই ৰাস্তাত ওলাই আহিছে। কি ধুনীয়া এটা সুন্দৰ ৰেলী আৰু চাব পৰা হয় ৰেলী। আপোনালোকলে আগবঢ়াই আনিছোঁ চাওক। মানুহ কিন্তু মানি গৈছোঁ দেই। দুৰ্গা মা কণমানি দুৰ্গা মা। তো গাইজ আৰু আজি প্ৰগ্ৰেম মানে ডিজে প্ৰগ্ৰেমটো ইমান দেৰিলৈকে আছিলে। তো এতিয়া খতম হৈ গ'ল, চাউণ্ড ছেট বন্ধ কৰি দিলোঁ। তো আমাৰ এতিয়া
তো এয়া আমাৰ ডিজে চকোপাই বজালে আৰু ভিডিঅ' ইমানতে শেষ মই দেখাই আছোঁ তো সেয়া চব মানুহবোৰ এতিয়া যাবগৈ আৰু তো আজি মানে আৰু চাউণ্ড আমি লগোৱা অলপ দেৰি কৰিলোঁ অলপ সোনকালে আহিবলগীয়া মানে আহিব লাগিছিল তো যিমান পাৰোঁ চবৰে মৰম আপোনালোকক দেখাই আছোঁ মানে দেখিলেই কোনে কিমান আমাক মৰম দিলে তো চাই থাকক তো গাইজ মহালয়া যিহেতু এতিয়া খতম হৈ গ'ল তো এতিয়া আমি ঘৰ যাম আৰু লাহেকৈ আৰু আজি ঘৰৰো কিছুমান কাম আছে তো এয়া মানুহ এতিয়া বন্ধ হ'ল এইটো কিহৰ মোবাইলটো ধৰ স্বচ্ছ ভাৰত মিছন তো গাইজ নাযাওঁ এতিয়া টাউনৰ ভিতৰতে তো এতিয়া আমি ঘৰ যাওঁ ঘৰ গৈ পেলাই ভিডিঅ' বনাই আছোঁ তো চাই থাকক অ'কে তো গাইজ মই ঘৰ পাই গ'লোহি আৰু যিহেতু মহালয়া ডিজে ব্লগ আছিলে মানে আমাৰ চাউণ্ড ছিষ্টেমৰ পৰা সেইটো মানে আমি লগৰখিনিয়ে মানে ভাবিলোঁ যে যিহেতু মহালয়া অকণমান ফূৰ্তি কৰিম বা যিমান মানুহ আহিব অকণমান চবকে দুৰ্গা পূজা উপলক্ষে অলপ গান চান বজাম বা অকণমান নাচ গান ফূৰ্তি ফাৰ্তা কৰিম আৰু তেনেকৈ আপোনালোকৰ গোলাঘাটবাসীয়ে আমাক ইমানটো মৰম যে দিলে মানে একো আমাৰ প্লেন নাছিলে জাষ্ট মানে আমি লগৰ কেইটামানে ৰাতি কথা পাতিলোঁ যে এনেকুৱা তেনেকুৱা কৰোঁ আৰু ইনষ্টা বা এনেকৈ ছ'চিয়েল মিডিয়াত অকণমান জাষ্ট পাব্লিচিটি কৰিলোঁ আৰু ইমানখিনি মানুহে যে আমাক মৰম দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ তো যিহেতু মহালয়া ব্লগ আছিলে ব্লগটো বেছি দীঘলীয়া নকওঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল ষ্টে ছেক্সি জয় অসম লাভ ইউ আৰু হেপ্পী মহালয়াটো চবৰলৈ আৰু দুৰ্গা পূজা যিহেতু আহি আছে হেপ্পী দুৰ্গা পূজা টু অল বাই বাই